তেওঁৰ কথা কৈছো নে নাই, তেওঁৰ কথা গাইছো নে নাই, তাৰ ওপৰতহে আমাক কিমান ভাল পাব, কিমান বেয়া পাব, কিমান সুখত থাকিব, কিমান দুখত থাকিব, কিমান উন্নতি কৰিব, কিমান অৱনতি হ'ব এইটো ভয় কৰিব। ক শব্দে কি কৈছে? ক শব্দে কৃষ্ণ ভজি পবিত্ৰ কৰণ আত্মা নিৰ্বন্ত কৃষ্ণ সংস্কৃতি। কৃষ্ণ ভক্তি কৰাৰ লগে লগে আত্মবোধটো আহি যাব। এতিয়া আমাৰ বহুত মানুহৰ দেহবোধটো আছে। আমাৰ সৰহ সংখ্যক মানুহে দেহ ধৰ্ম লৈ থাকে। দেহ ধৰ্ম লোৱা মানুহৰ কি আছে? বৈষম্যতা আছে। বগা, কলা, ওখ, চাপৰ, শকত, ক্ষীণ, মতা, মাইকী, আপোন, পৰ, চুত, বৰ। এই ভাৱনাই যি সমাজত ভক্তি কৰিছে সেইজন মানে দেহ ধৰ্ম লোৱা মানুহ। দেহ ধৰ্ম লোৱা মানুহ ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰে। দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ কি? খেলক দেখি ৰান্ধে বাঢ়ে, খেলক দেখি আমাৰ কিছুমান মানুহে ধনী মানি চাকৰি বাকৰি টকা মানুহ আহিলে আনৰ সাধুকে নি সুভাষ ঘূৰাই উঠিয়াব। দুখীয়া নিচলা চাকৰি বাকৰি নোহোৱা মানুহ হ'লে চোতালতে ঘূৰিব। কেলে আহিছিলে? বোলে বাপক লগ কৰিব আহিছিলে। নাই নহয়, ক'লৈ গ'ল? এই মাত্ৰ বজাৰ কৰিব গ'ল। হয় নেকি? যাওঁ দোকান চোতালতে উঠি। আপোনালোকৰ যদি কাৰোবাৰ সেইটো স্বভাৱ আছে আজি ইয়াতে এৰিব। ভকতৰ আপোনপৰ নাই, ওচৰ দূৰণি নাই, মতা মাইকী নাই। এইটো দেহৰ ধৰ্মহে। মতা মাইকী, বগা কলা, আপোনপৰ চুতৰ বৰ। দেহটো আজি আছে কাইলৈ নাই, মায়া। মায়া ধৰ্ম এৰি আত্মা ধৰ্ম, অবিনাশী ধৰ্ম। আত্মাৰ ওচৰ আঁতৰ নাই, মাইকী মতা নাই। আপোনাৰ ঘৰলৈ ওচৰত মানুহগৰাকীয়ে আহক বা আঁতৰ শুনিয়ে প্ৰথমতে আচৰণি কৰিব। আহক আহক বুলি মাতি নি আসনত বহোৱাব। শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিব। আছে যদি ধূপ এডাল জ্বলাব, নাই যদি ঠাইখন মুচি ল'ৰা ছোৱালীকেইটাক মাতি আনি সেৱা কৰিব, আশীৰ্বাদ এটা ল'ব। আপুনিহে জানে আপোনাৰ স্কুললৈ পঠিওৱা ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত খুব দুৰ্বলতা আছে। অংকত দুৰ্বলতা নেই, ইংৰাজীত দুৰ্বলতা নেই, সমাজ বিজ্ঞানত দুৰ্বলতা নেই, বিজ্ঞানত দুৰ্বলতা নেই, ছবিত দুৰ্বলতা আপুনিহে জানে। কিন্তু ভাগৱতে কৈছে তুমি ল'ৰাটো বা ছোৱালীজনীৰ দুৰ্বলতা বুলি জানি সীমানতে সীমাবদ্ধ কৰিলে ল'ৰাটোৰ পৰিৱৰ্তন নহ'ব। ভাগৱতৰ নীতি অৱলম্বন কৰিবা। ভাগৱতে কি কৈছে? দৈৱ মুখে যদি সাধুৰ সংগ পায়, সৌভাগ্যক্ৰমে তোমাৰ ঘৰলৈ যদি কোনো আলহী অতিথি ভকত বৈষ্ণৱ আহে, তেতিয়াহ'লে তেওঁৰ ওচৰত আশীৰ্বাদ হ'ব। ল'ৰা ছোৱালীকেইটা মাতি আৰু ক'ব কৃপা কৰি অসমত আশীৰ্বাদ দিয়কচোন, ল'ৰাটো অংক বৰ বেয়া, ছোৱালীজনী ইংৰাজীত বৰ বেয়া। বাছ 10জনে যদি মূৰত হাত দি কয় ঈশ্বৰে কৃপা কৰিব, ভালকৈ কৰিবা, বাছ সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। দৈৱ মুখে যদি সাধুৰ সংগ পায়, নিশ্চয় জানো তাহাৰ স্বভাৱ দূৰ হয়। দুষ্ট ল'ৰা ভাল হৈ যাব, পঢ়িব নোৱাৰা ল'ৰা পৰিৱৰ্তন হৈ যাব। আগতে কৈছে দেই, মনত ৰাখিব। কিন্তু আপুনি দেহ ধৰ্ম নহ'ব, আত্মা ধৰ্ম। আপুনি ওচৰজনক বহুৱাই আশীৰ্বাদ ল'লেও অ হৰি বৰাম বুলি ক'ব, আঁতৰজনে অ হৰি বৰাম বুলি ক'ব। অ হৰি মানে সেই অতিথিজনে বা ভকতজনে ভগৱন্তক ক'লে প্ৰভু হৰতি পাপ ইতি হৰি, এই পৰিয়ালটোৰ পাপবিলাক তুমি হৰণ কৰি লৈ যোৱা। অ হৰি হৰণ কৰি লৈ যোৱা। অ ৰাম ৰাম নামত ৰমণ কৰি জীয়া মানুহ কৰি ৰাখা, মৰা মানুহ কৰি নাৰাখিব। আমাৰ এতিয়া বহুত মানুহ মৰা মানুহ হৈ আছে, ঈশ্বৰৰ নাম নলয়। ঈশ্বৰৰ নাম নলোৱা নুশুনা মানুহটো জীয়াতে ভৰা। গতিকে ভকতে সেই আশীৰ্বাদ আৰু পঢ়া শুনাত ভাল। তহঁতে তৰণৰ উপায় ধৰণে হৃদয় মাত্ৰ দেখে কৃষ্ণৰ চৰণ, আগে প্ৰিয় ভকত জানিবা নিশ্চয় নিজে কৰি তুলব। এই তিনিটা আখৰৰ যা থাকিব, নিজেও কৰিব, আনকো কৰা আৰু ভগৱানৰ প্ৰিয় হ'ব। ভগৱানে কাক ভাল পায়? যাবৰ সময়ত
কৈছে ব্ৰহ্মা ভগ হলাইদ লক্ষ্মী প্ৰিয় জায়া। হে উদ্ধৱ, মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা ভগৱতকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখাই টুকায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটো মই বেছি ভাল পাওঁ। আৰু নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আৰু বান্ধৱ উদ্ধৱ তুমি। মোৰ নিজৰ দেহটোতকৈও তোমাক ভাল পাওঁ, অৰ্থাৎ ভগৱন্তক ভাল পাওঁ। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভগৱন্তক ভাল পাওঁ। সেই ভগৱতৰ পৰা যদি আশীৰ্বাদ লয় তেতিয়াহে ভগৱন্তই কিবা